হিনাক হক নামৰ এজন ব্যক্তিৰ মহিলাৰ ওপৰত দিয়া কেইটিমান অমৃতবাণী মই JSP এডভাইস চেনেলত মই প্ৰকাশ কৰিবলৈ ওলাইছোঁ। কেইটামান মহিলাবিলাকক লৈ অমৃতবাণী। 1 নম্বৰ, স্ত্ৰীৰ লগত হাঁহি ঠাট্টা ফূৰ্তি কৰাটো স্বামীৰ কৰ্তব্য। হজৰত মহম্মদ। 2, পত্নী ঘৰৰ লক্ষ্মী হয়। এওঁলোকৰ যিমান বেছি মৰম দিয়া হয় সিমান বেছি সংসাৰ শান্তি আহে। হুমায়ুন আহমেদ। 3, নিজৰ স্ত্ৰীক যথেষ্ট পৰিমাণে সময় দিয়ক, নহ'লে যথেষ্ট পৰিমাণে বিশ্বাস কৰক যাতে সংসাৰখন আৰু যুদ্ধক্ষেত্ৰ বুলি ভাৱ নহয়। সুনীল গংগাভাইতই। 4, এই পুৰুষৰ যিয়ে নিজৰ স্ত্ৰীৰ ওচৰত প্ৰেমিক হ'ব পৰা নাই। কাজী নুৰুল ইছলাম। 5 নং, প্ৰতিদিনে এবাৰ নিজৰ স্ত্ৰীক মই তোমাক বহু ভাল পাওঁ বুলি ক'লে মূৰৰ সকলো দুশ্চিন্তা দূৰ হৈ যায়। সত্যজিৎ ৰায়। 6 নম্বৰ, পত্নীক সপ্তাহত এদিন ফুচকা খুৱাবলৈ আৰু মাহত এদিন ফুৰাবলৈ লৈ গ'লে পতিৰ শৰীৰ আৰু স্বাস্থ্য ভাল থাকে। সমবেশ মজুমদাৰ। 7 নম্বৰ, অন্য নাৰীৰ লগত পৰকীয়া কৰাতকৈ নিজৰ পত্নীক এবেলা শান্তি দিয়াই ভাল। কিন্তু শান্তিৰ পাছত 3 গুণ বেছি ভাল পোৱা আৱশ্যক। জাহিৰ ৰায়ন। 8 নম্বৰ, মন ভালে ৰাখিবলৈ নিজৰ স্ত্ৰীক ফেচবুক, ফোনবুক, নোটবুক সহ সকলো ধৰণৰ একাউণ্টৰ পাছৱৰ্ড দি দিয়ক। মাৰ্ক জুকাৰবাৰ্গ। 19, নাৰীৰ মনত মৰম আৰু অভিমান দুয়োটাই থাকে বেছি। সেয়েহে অভিমানখিনি মৰমতকৈ ডাঙৰ কৰি চোৱা উচিত নহয়। সেয়েহে স্বামীৰ উচিত স্ত্ৰীৰ সকলো অভিমান মৰমেৰে ভাঙি দিয়াৰ। ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ। 10, এটি শিশুক পৃথিৱীৰ মুখ দেখুৱাবলৈকে মাকে যি কষ্ট সহ্য কৰে সিয়ে পিতৃয়ে গোটেই জীৱন মৰম কৰিও প্ৰতিশোধ কৰিব নোৱাৰে। সেয়েহে প্ৰতিগৰাকী স্বামীৰ উচিত তেওঁৰ সন্তানৰ মাক কোনো কষ্ট নিদিয়া। জীবনানন্দ দাস। 11, যুদ্ধত বিজয়ী হ'লে বিপ্লৱী হ'ব নোৱাৰে। প্ৰকৃতিক বিপ্লৱীটো সেইজন যিয়ে নিজৰ স্ত্ৰীৰ মনত একমাত্ৰ বীৰ পুৰুষ। চে গুয়াভাৰা। সকলোৱে কয় নাৰীৰ কোনো নিজাকৈ কোনো ঘৰ নাথাকে। আচল কথা হ'ল নাৰী অবিহনে ঘৰ অস্তিত্ব নায়েই। সকলোৱে কয় নাৰী হেনো নিজাকৈ কোনো ঘৰ নাথাকে। আচল কথাটো হ'ল নাৰী অবিহনে ঘৰ অস্তিত্ব নাথাকে।